পৰ্যটন বিভাগৰ তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এটা হ'ল অসমৰ নতুন টুৰিজিম পলিচি আজি এডপ্ট কৰা হৈছে। কেবিনেটে নতুন টুৰিজিম পলিচি গ্ৰহণ কৰিছে। 2022 আসাম টুৰিজিম পলিচি আজি গ্ৰহণ কৰা হ'ল আৰু এই পলিচিত গোটেই পলিচিটো যাতে মেইনলি সাষ্টেইনেবল ডেভেলপমেণ্ট বা আমাৰ গোটেই বস্তুকে লোকেল এমপ্লয়মেণ্ট ইত্যাদি সামৰি ল'ব পৰা যায়, এই কথাবিলাকৰ ওপৰত গুৰুত্ব দি বিশ্ব বেংকৰ যিসমূহ গাইডলাইন আছিল তেখেতসকলৰ লগত আলোচনা কৰি আমি খুব সুন্দৰভাৱে এটা টুৰিজিম পলিচি অলপ বহল প্ৰস্পেক্টাছত মানে আৰু অলপ বহলভাৱে গোটেই টুৰিজিম ছেক্টৰটোক যাতে আগবঢ়াই নিব পাৰি, সেইকাৰণে এটা নতুন টুৰিজিম পলিচি 2022 আজি কেবিনেটে অনুমোদন জনায়। দ্বিতীয়তে আমাৰ কেবিনেটে আজি এটা নতুন মানে আমাৰ চাহ বাগানসমূহৰ